चिरांनि गिबिसिन गावारि खोन्दोनि माल्टि स्पेशियलिटि देहा फाहामसालि आस्थाखौ धालिगावआव बेखेवनाय जाबाय। गोजौ थाखोनि मावख'गिरि आरो सुबुं समाजनि दैदेनगिरिफोरा बे गोथार बेखेवनायाव नुजाथि हैदोंमोन। ओनसोलनि थाखाय जुनिया देहा जोथोननि आंखालखौ सुफुंनो थाखाय दिनै धालिगावआव आस्था माल्टि स्पेशियलिटि देहा फाहामसालिखौ मावख'आरि महरै बेखेवनाय जायो। जिल्लायाव गिबिसिन गावारि फसंथान देहा फाहामसालि आस्थानि थांखिया न'नि खाथिसिनाव जौगा थाखोनि फाहामथाय खाबु होनाय। बे देहा फाहामसालिखौ बिटिसिनि मावफुं सोद्रोमा फानिराम ब्रह्मआ बेखेवनानै होयो। बे हाबाफारियाव बाहागो लादोंमोन चिरां जिल्लानि सिनियर पुलिस सुपारिन्टेन्डेन्ट ध्रुब बरा, बङाइगाव रिफाइनारि एचआरडिनि सिनियर मेनेजार मुसुखा बर', CISFनि गागि मावख'गिरि, मुंदांखा डक्टर आरो गुबुन गुबुन बिथिंनि समाज सिबियारिफोरा हाबाफारियाव बाहागो लादोंमोन। নমস্কাৰ। আজি আস্থা মাল্টি স্পেচিয়েলিটি হস্পিটেলখন ধালিগাঁও চিৰাঙত BGR ৰিফাইনাৰীৰ সন্মুখতে উদ্বোধন কৰা হৈছে। এই হস্পিটেলখন অত্যাধুনিকভাৱে আমি প্ৰস্তুত কৰি উলিওৱা হস্পিটেল হয়। তো আমি আশা কৰোঁ এই হস্পিটেলখনে চিৰাং জিলাৰ বাসী লগতে ওচৰ পাজৰৰ ৰাইজক যথেষ্ট সুবিধা দিব। আৰু লগতে আমাৰ হস্পিটেলখনত নিয়মিত বিভাগসমূহ যেনেকৈ মেডিচিন, চাৰ্জাৰী, গাইনী, পেডিয়াট্ৰিক্স, অৰ্থপেডিক্স এইবিলাক থাকিব। লগতে আমাৰ হস্পিটেল ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্ট বিভাগ যেনেকৈ গেষ্ট্ৰেণ্ট্ৰলজি, ইউৰলজি, তাৰপিছত কাৰ্ডিঅ'লজি এইবিলাক বিভাগো থাকিব। আৰু লগতে আমাৰ যিবিলাক আপোনালোকে দেখিলেই গম পাব, যিবিলাক আমাৰ অপাৰেশ্যন থিয়েটাৰ বা অস্ত্ৰোপচাৰ কক্ষ সেইসমূহ আমাৰ অত্যাধুনিকভাৱে বনোৱা হৈছে মডুলাৰ অপাৰেশ্যন থিয়েটাৰ হিচাপে। তো সেইবিলাকতো আপোনালোকৰ যিবিলাক ৰোগী তেওঁলোকে বহু সুবিধা আৰু সহায় পাব। আৰু লগতে আমাৰ যিখিনি ডায়েবেটিক পেচেণ্ট সেইখিনিৰ কাৰণে আমি ডায়েবেটিক কেয়াৰ ইউনিট এটাও খুলিছোঁ। আৰু লগতে ফিজিঅ'থেৰাপি ইউনিটো আছে। আৰু যেনেকৈ পেচেণ্টসকল বা ৰোগীসকলে এটা ঠাইৰ পৰা এটা ঠাইলৈকে ঘূৰি থাকিব নালাগে, তাৰ কাৰণে আমি ডায়েগনষ্টিক জোনটো এটা ঠাইতে ঠিক কৰিছোঁ, যাতে পেচেণ্টসকলে বা ৰোগীসকলে এটা ঠাইত গৈ গোটেইখিনি সুবিধা ল'ব পাৰে।